উপনিৰ্বাচনী ৰণৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে বজালী জিলাৰ ভৱানীপুৰত কংগ্ৰেছ। সমষ্টিটোত দলটোৱে মৰ্যাদা ঘূৰাই আনিবলৈ ৰণ কৌশলত ব্যস্ত নেতাকৰ্মীসকল। কোভিডৰ ভয়াৱহতাৰ মাজতে সমষ্টিত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী গৰম বতাহ। শাসকীয় দলৰ লগতে বিৰোধী কংগ্ৰেছেও সমষ্টিটো দখল কৰিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। সমষ্টিটো দখল কৰাৰ উদ্দেশ্যে কংগ্ৰেছে দলটোৱে আৰম্ভ কৰিছে এখন কাৰ্যকৰী নিৰ্বাচনী সভা। আজি ভৱানীপুৰ সমষ্টিত দাঁতিৰবৰী মণ্ডল কংগ্ৰেছৰ নেতৃত্বত ধুমাৰপুৰ আদৰ্শ জাতীয় বিদ্যালয় দলটোৰ কাৰ্যকৰী সভাত বুথ কমিটিৰ লগত দলটোৰ কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰে। ভাষণ প্ৰসংগত কয় যে ৰাইজৰ প্ৰতিটো সমস্যা অভাৱ অভিযোগ আদি লৈ ৰাইজৰ মাজলৈ নিবলৈ নিৰ্দেশ দিয়ে। উদ্দেশ্য হ'ল আমাৰ দাঁতিৰবাৰীৰ যিটো মণ্ডল কংগ্ৰেছ, এই মণ্ডল কংগ্ৰেছৰ আমি সাংগঠনিক দিশত আলোচনা কৰাৰ কাৰণে আজি ইয়াতে অনুষ্ঠিত হৈছিল। বিশেষকৈ ভৱানীপুৰ সমষ্টিৰ যিটো আগন্তুক উপনিৰ্বাচন, এই উপনিৰ্বাচন উপলক্ষেই আমি মণ্ডলে মিটিং কৰি আছোঁ আৰু আমাৰ ৰণকৌশল আমি প্ৰস্তুত কৰিম। কেনেকৈ আমি এই স্বৈৰাচাৰী শাসক ভৱানীপুৰ সমষ্টিৰ পৰা উৎখাত কৰিব পাৰোঁ। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীক আমি কেনেকৈ জয়যুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰত্যেকটো মণ্ডলে আমাৰ জিলাৰ পৰা আমি ইয়াতে আহিছোঁ। আমি অহা নিৰ্বাচনত যাতে জয়যুক্ত হ'ব পাৰোঁ আমাৰ প্ৰাৰ্থীক লৈ, এইকাৰণেই আজি আমি মণ্ডল কংগ্ৰেছ, মহিলা মণ্ডল, যুৱ কংগ্ৰেছ, NSI সকলো মিলি লৈ আমি আমাৰ ৰণকৌশল প্ৰস্তুত কৰাৰ কাৰণে আমি ইয়াতে আহিছোঁ। ইয়াৰ পিছত আমাৰ গাঁৱে গাঁৱে ঘৰে ঘৰে আমাৰ অভিযান চলিব, কেনেকৈ আমি আমাৰ প্ৰাৰ্থীক জয় কৰিব পাৰোঁ সেইটোৰ উদ্দেশ্য আগত ৰাখি এই সময়ত আমাৰ অসমত মোটামুটি 6টা সমষ্টিত উপনিৰ্বাচন হ'ব। তাৰ লগে লগে আমাৰ ভৱানীপুৰ সমষ্টিতো উপনিৰ্বাচন যিহেতু হ'ব, সেই সম্পৰ্কে আমি আমাৰ দলৰ ফালৰ পৰা বিভিন্ন কাৰ্যসূচী আমাৰ বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ৰহিম খান ছাৰৰ নেতৃত্বত আমাক কিছু নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ মানি আমি আমাৰ বুথ কমিটি, আমাৰ মণ্ডল কমিটি এই গোটেইবিলাক আমি ঠিক ঠাক কৰি লৈ আমি একোখনকৈ আপোনাৰ বুথত সভা কৰি আছোঁ। আৰু সেই সভাৰ উদ্দেশ্য এটাই যে অহা নিৰ্বাচনত আমি ভৱানীপুৰ সমষ্টিবাসীয়ে বিগত নিৰ্বাচনত যি ঠগ খালোঁ, যি প্ৰতাৰণা আমাৰ লগত কৰিলে, আমি ভৱানীপুৰ সমষ্টিৰ ৰাইজ আচলতে সহজ সৰল ৰাইজ। আমি আচলতে এইবাৰ ভোট দিছিলোঁ অহা 5টা বছৰৰ কাৰণে বিধায়ক হিচাপে বাছি পেলাই তেওঁক কৰিছিলোঁ, কিন্তু প্ৰাৰ্থী হিচাপে। কিন্তু কথাটো হ'ল যে তেওঁ যিখিনি বিশ্বাসঘাতকতা আৰু আমাৰ ভৱানীপুৰ সমষ্টিৰ প্ৰত্যেকজন ৰাইজক যি অন্তৰত আঘাত দিছে, সেই আঘাতৰ প্ৰতি উত্তৰ আমিও আঘাতৰ জৰিয়তেই দিম।